খবৰ আশা কৰো সকলো ভালে আছে আজি মই এটা বিশেষ বেলেগ ধৰণৰ ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ ভিডিওটো হ'বলৈ গৈ আছে এটা ইন্টাৰভিউ এজন কনমানি লৰাৰ এটা ইন্টাৰভিউ আপোনালোকে চাবলৈ পাব গতিকে মই কনমানি লৰাজনৰ ওচৰলৈ গৈ আছো আপোনালোকে মোৰ লগত আহি থাকিব আৰু তাৰ ইন্টাৰভিউটো লবলৈ মই বহুত মানে হেপাহেৰে আহিছো লৰাজন অতি কম বয়সীয়া লৰা একদম ধুনিয়া ৰেপাৰ হয় বহুত ধুনিয়া ৰেপ সং গায় নিজে লিখে বলে মই শুনামতে আপোনাৰ নিজে মিউজিক কৰে আৰু নিজে গায় ইমান এটা কনমানি লৰাই মিউজিক কৰা নিজে লিখা নিজে গোৱাটো বহুত এটা কঠিন কাম যেটো কাম হি নিজে কৰি আছে গতিকে তাৰ ওচৰলৈ আমি যাম তেউনো কোন তেউনো কৰ তেউনো কেনেকে গান লিখে কেনেকে গায় সমগ্ৰ কথা আপোনালোকক জনাবলৈ মই মোৰ লগত আপোনালোক আনি আছো গতিকে আপোনালোকে আহি থাকিব গতিকে মই লৰাজনৰ ওচৰ পাই গলোহি গতিকে এতিয়া আপোনালোকে ইন্টাৰভিউটো আমাৰ চাওক কি কথা হদিম তেওঁৰ বিষয়ে সকলোবোৰ আপোনালোকে গম পাব গতিকে আপোনালোকে ইন্টাৰভিউটো আপোনালোকে চাওক গতিকে বন্ধু বান্ধৱীসকল মই যিজন লৰাক বিচাৰি বিচাৰি আহি আছিলো ফাইনালি সেই লৰাজনৰ কাষ মই চাপি গলো আজি মই লৰাজনক বিচাৰি কিয় আহিলো আপোনালোকক মই জনাবলৈ পাই সুখী হৈছো যে যোৱাকালি মই এটা গান শুনি আছিলো গানটো হ'ল ৰেপ সং এটা মই শুনি আছিলো শুনি পিনি মানে মই লৰাজনৰ ওচৰলৈ নাহি মানে নোৱাৰিলো আৰু গতিকে লৰাজনক মই বিচাৰি বিচাৰি আহিলো বিচাৰি বিচাৰি আহা মানে ৰেপ সংটো যে মই শুনিলো গতিকে ৰেপ সংটো মই প্ৰথমে আপোনালোকৰ মাজত অকণমান মানে আগবঢ়াই দিছো গতিকে আপোনালোকে ৰেপ সংটো শুনি পিনি কমেন্ট কৰিব কেনেকুৱা হৈছে এতিয়া গানটো ৰাইজে শুনিলেই এতিয়া আমি তোমাৰ ওচৰলৈ আহো এতিয়া সেই গানটো যে মই শুনিলো সেই গানটো তোমাৰ ৰিলিজ কৰা কিমান দিন হৈছিলে ৰিলিজ কৰা 3 দিন 4 দিন মান হৈছে এই গানটোৰ মানে যিখিনি কথা মানে লিৰিক্স কোনে লিখিছিলে মই লিখিছো আৰু গোৱাটো তুমিয়ে গাইছিলা মিউজিকটো কোনে কৰিছিল মিউজিক অমান মই গৈছিল চাওক ৰাইজ ইমান এটা কনমানি লৰা তোমাৰ বয়সটো মোৰ বয়স 12 বছৰ 12 বছৰ বয়সত মিউজিক নিজে কৰিছে গান নিজে গাইছে আপুনি চিন্তা কৰক কেনেকুৱা হ'ব লাগিব গতিকে এনেকুৱা এজন লৰাক মানে ইন্টাৰভিউ নলৈনো কাক লওঁ তাকে মই ভাবিলো লওঁ গতিকে তোমাৰ বৰ্তমান বায়োগ্ৰাফিটো তুমি অলপ জনাই দিবা নমস্কাৰ মোৰ নাম দানিয়াল মই নৰ্থ লখিমপুৰ ডিকে ৰোডত থাকো তেওঁ বায়োগ্ৰাফিটো আপোনালোকে শুনিবলৈ পালে গতিকে এতিয়া মই তোমাৰ ওচৰলৈ আহোঁ আকৌ তুমি যে ৰেপ সং গাম বুলি ভাবিছিলা তুমি কেতিয়াৰ পৰা ৰেপ সং গাম বুলি ভাবিছিলা বা লিখিম বুলি ভাবিছিলা মই 2020 ৰ পৰা মানে ৰেপ জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো মোৰ দেউতাই প্ৰথম মোক এমিয়া বান্দাই বুলি ল'ৰা এজনৰ ভিডিঅ' দেখাইছিলে তেওঁৰ পৰা মই ইনস্পিৰেশ্যন ল'লো তাৰপিছত তেতিয়া মই প্ৰথম গানটো মই আহি লাগ বুলি এটা গান আছিলে দেউতাই ক'লে মই আচলতে বেলেগ গান লিখিছিলো কিন্তু দেউতাই ক'লে তেতিয়া দুৰ্গা পূজা সময় আছিলে মানে তেতিয়া দুৰ্গা পূজাও আহি আছে তই দুৰ্গা পূজাৰ বিষয়ে কিবা এটা লিখ বুলি ক'লে তেতিয়া মই দুৰ্গা পূজাৰ বিষয়ে লিখিলো অকণ তাৰপিছত চেষ্টা কৰিলো ৰাইজৰ আগতে আগবঢ়াবলৈ তাৰপিছত ষ্টুডিঅ' চাউণ্ড ষ্টেচন বুলি ষ্টুডিঅ' এটাত মই ৰেকৰ্ডিং কৰিবলৈ দেউতাই লৈ গ'ল তেতিয়া মই ৰেকৰ্ডিং কৰি মেলি দুৰ্গা পূজাৰ পিছলৈ আপলোড কৰি দিলো গতিকে সেইটো প্ৰথম গান আছিল ন তোমাৰ সেই প্ৰথম গানটোকে আমাৰ ৰাইজক অকণমান শুনাই দিয়া ৰাইজেও শুনক শুনি ভাল পাব আহিল আকৌ দুৰ্গা পূজা 22 অক্টোবৰত কৰোনা ভাইৰাছ আহিলে পৰি গলো বিগ ভাগত কৰোনা ভাইৰাছ আহিলে আমাৰ ভৰ্তি কাহিলে এয়া হাতত পিস্তল গুলিয়াই দিম থেংক ইউ গতিকে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব এই গানটো লিৰিক্স মই লিখিছো সব তুমিয়ে বনোৱা ন গতিকে চাওক ৰাইজ ইমান এটা কম বয়সত ইমান সুন্দৰকৈ ৰেপ সং গাব পৰা এজন ল'ৰা মোৰ কাষত বহি আছে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰতিভাবিলাকক আপোনালোকে যাতে অকণমান আগবঢ়াই দিয়ে আমাৰ চেনেলৰ ফালৰ পৰা এইটো আপোনালোকলৈ অনুৰোধ এনেকুৱা ধৰণৰ প্ৰতিভাক যদি আপোনালোকে আগ নবঢ়ায় আৰু আপোনালোকে কেনেকুৱা প্ৰতিভাক আগবঢ়াব আপোনালোকে নিজেই বিবেচনা কৰক ইমান এটা কণমানি ল'ৰাই মিউজিক নিজে কৰিব পৰা হৈছে ৰেপ সং নিজে লিখিব পৰা হৈছে নিজৰ কণ্ঠৰে নিজে গাব পৰা হৈছে তাতকৈ আৰু আমাৰ অসমৰ ৰাইজৰ কাৰণে সুনাম মানে মই বেলেগ একো নহয় বুলি মই ভাবোঁ গতিকে এওঁ বহুত আমাৰ অসমৰ কাৰণে সুনাম কঢ়িয়াই আনিব ৰেপ সঙৰ জৰিয়তে মই তেওঁৰ প্ৰথম গানটো শুনি পিনি মই তেওঁৰ পেজটো খুচৰি চালো ইউটিউব চেনেলটো খুচৰি চাই পিনি মই
মানে লিৰিক্স বিলাকত মানে কথাবিলাকত অলপ মানে হাৰ মৰম পালো যিবিলাক কথা কয় মানে কথাবিলাকৰ অৰ্থ আছে এটা কথাত অৰ্থ অলপ অলপ আছে গতিকে অৰ্থ থকা গানত মানে শুনি পিনি মই যেনেকৈ ভাল পাইছোঁ আপোনালোকেও তেনেকৈ ভাল পাব বুলি মই আশা ৰাখিলোঁ গতিকে তোমাৰ ৰিচেণ্টলি যোনটো গান ৰিলিজ হৈছে সেই গানটো তোমাৰ লিখাটো কেনেকৈ লিখিম বুলি তুমি ভাবিছিলা ষ্টাৰ্ট কেনেকৈ কৰিছিলা সেইটো মানে মই যোনজন ভিডিঅ'গ্ৰাফী কৰিছিলে দাদাজন তেওঁক মই আগৰ পৰাই কৈ থৈছিলোঁ তেওঁ ক'লে কিবা এটা ৰিয়েল লাইফৰ ওপৰত কাহিনীটো লিখা তেতিয়া মই ৰিয়েল লাইফৰ ওপৰত এইটো ষ্টাৰ্ট কৰিলোঁ আৰু লিখি মেলি ৰেকৰ্ডিং মোৰ নিজৰ এটা হোম ছেটআপ আছে তাতে মই ৰেকৰ্ডিং কৰিছিলোঁ এইটো গান তাৰপিছত ৰেকৰ্ডিং কৰি নিজে অলপ মিউজিক দি মেলি মিক্সিং মাষ্টাৰিং মই নিজে কৰি অলপ দাদাজনে ভিডিঅ' কৰি দিলে তাৰপিছত ভিডিঅ'টো কৰি মেলি এডিটিং কৰি দি দিলোঁ এডিটিংটো কোনে কৰিছে এডিটিংটো MJ ৰায়ন বুলি দাদাজনে কৰিছে ভিডিঅ'গ্ৰাফীটো তেওঁৱে কৰিছে গতিকে বহুত সুন্দৰ কথা গতিকে নতুনকৈ ৰিলিজ হোৱা গানটো অকণমান ৰাইজে শুনিবলৈ পালে ভাল পাব सपनों में हम यहाँ जी नहीं सकते मेहनत से सब हम हासिल कर सकते क्रोध से हम लोग कुछ भी कर देते भाई ने ही भाई को आज धोखा दे देते मैं केनेके जीयाই আছো তো জনা দৰকাৰ নাই বস্তিত মোৰ কিমান মানুহ থাকিবলৈ ঘৰ পাৰ নাই 25টা কলা টাৱাৰ আকাশ নহয় চৰকাৰ ভাই দৈনিককে যুদ্ধ লাগে যোনে বনাওক চৰকাৰ ভাই থ্যাংক ইউ ধন্যবাদ গতিকে ৰাইজ আপোনালোক মই বেছি দীঘলীয়া নকৰোঁ আজি মানে এওঁ কাষলৈ আহি পিনি মোৰ নিজৰে বহুত বেছি ভাল লাগিছে গতিকে আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ তেওঁৰ যিটো পেজ মানে ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটোত তেওঁ গানবিলাক মানে আপলোড কৰে আপোনালোকে বেলেগ একো চাব নালাগে তেওঁৰ বয়সৰ প্ৰতি তেওঁ লক্ষ্য ৰাখি পিনি আপোনালোকে তেওঁক যাতে ছাপোৰ্ট কৰে ইমান এটা সৰু ল'ৰাই ইমান সুন্দৰকৈ ৰেপ ছং লিখিব পাৰিছে মগজুত মনৰ ভিতৰলৈ ৰেপ ছংটো আনিব পাৰিছে তাৰ বাবে ধন্যবাদ দিব লাগে আপোনালোকে আৰু তাৰ বাবে আপোনালোকে তেওঁৰ চেনেলটোত গৈ ভিডিঅ'বোৰ চাব লাগে আৰু অকণমান শ্বেয়াৰ কৰি দিব লাগে গতিকে অসমৰ ৰাইজৰ কাৰণে তেওঁ কাম কৰি আছে অসমৰ ৰাইজে তেওঁক ছাপোৰ্ট কৰিব লাগে মোৰ কথাটো হ'ল এইটোৱে গতিকে তোমাৰ ইউটিউব চেনেলটোৰ নামটো এবাৰ জনাই দিবা ৰাইজক মোৰ ইউটিউব চেনেলৰ নামটো তানিয়াল মোৰ তলত ডিছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি দিব গতিকে ইয়াকে ক'লো আৰু তোমাক লগ পাই বহুত ভাল লাগিলে গতিকে এনেদৰে ভাল কাম কৰি যোৱা আগলৈ আমাৰ সাপোর্ট তোমার উপর আমার সাপোর্ট ফুললি থাকিব গতিকে অসমৰ ৰাইজে যাতে সাপোর্ট কৰে ইয়াকে কলো আৰু গতিকে আজিলৈ মই ভিডিওটো সামৰণি মাৰিছো জয় অসম